তো নমস্কাৰ অসমবাসী ৰাইজ। তো লগতে গুড মৰ্ণিং। তো কালি নিশা আমি ৱেষ্ট বেংগলৰ এইটো ৰুমতে আছিলোঁ। তো এয়া মানস দা, তেওঁ ৰেডি চেডি হৈ আহিলে আৰু পাছত ধুই। তো মই মুখ ধুইছে, তো মোক অকণমান উঠা দেৰি হয় মানে। তো এয়া দীপাংকৰ আৰু কাপোৰ চাপোৰ সামৰি আছে। তো মই মুখখন ধুই গাটো ধুই তাৰপাছতে ৰাইডটো আকৌ আৰম্ভ কৰিম আৰু তিনিওজনে। তো আপোনালোকক নিশ্চয় দেখাই থাকিম। তো ছাপোৰ্ট কৰি যাব, মৰম দি যাব, আশীৰ্বাদ কৰি যাব। তো ব'লক গাইজ, তলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। নিশ্চয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু দেখাই যাম দিনটোনো কিমান আগবাঢ়িব পাৰোঁ। তো সকলো দেখাম। তো গৈ থাকোঁ ব'লক। তো গাইজ ৰুমৰ পৰা ওলাই আহিলোঁ। তো ওলাই আহি আলিপুৰ নিউ ষ্টেচন পাইছোঁহি। তো এনেকৈ এইফালেদি সোমাই যাব লাগে, 2 কিলোমিটাৰমান হ'ব। তো ব'লক, ৰাতিপুৱা একো খোৱা নাই, কিবা এটা খাই লওঁ হোটেলতে। ব'লক গাইজ, ফাইনেলি ওলাই ব্ৰেকফাষ্ট কৰিছোঁ। তো তাৰপাছতে ৰাইডটো আকৌ আৰম্ভ কৰিম। তো এইফালে মানস দা মাখি খাই আছে। তো ব'লক আগবাঢ়ি গৈ থাকোঁ। তো গাইজ আমি আহি আছোঁ, এয়া আগত দীপাংকৰ, বাকী মইতো ভিডিঅ'ই কৰি আহিছোঁ গম পাই। তো বেকত মানস দা আহি আছে। তো ব'লা আগবাঢ়ি গৈ থাকোঁ, কিমানো আগবাঢ়ি যাব পাৰোঁ তোমালোকক দেখাই থাকিম। তো উপভোগ কৰি থাকিবা, ছাপোৰ্টো কৰি থাকিবা লগত। তো ব'লা গৈ থাকোঁ, দিনটোনো কিমান যাব পাৰোঁ নিশ্চয় দেখাই থাকিবলৈ চেষ্টা কৰিম আৰু তোমালোকে চাই থাকিবা। ব'লা। নমস্কাৰ অসমবাসী ৰাইজ। তো ফাইনেলি আহি ৱেষ্ট বেংগলৰ এখন মানে মাজৰে গাঁও হয় সোণাপুৰ। তো ফাইনেলি আমি আহি পাইছোঁহি। তো ইয়াতে দাদাজনত মানে অলপ পাতলীয়া আহাৰ দিছে খাবলৈ। তো এয়া দীপাংকৰ, তো এইখিনি এনেকৈ দিছে, কল দিছে, পানী বটল দিছে, ব্ৰেড, তাৰপৰা এনেকৈ দিছে। তো এজন দাদা, এজন। তো দাদা আপোনাৰ নামটো জনাব। আপুনি ইয়াৰে হয়? তো এজনো ইয়াৰে ব্যক্তি, আপোনাৰ নামটো জনাব। তো থেংক ইউ ইমান মৰম দিয়াৰ বাবে। তো এনেকৈ সদায় মৰম কৰি যাব। তো যিহেতু বাবাৰ কৰিলে গৈছোঁ, চ' আশীৰ্বাদ বিশেষকৈ বহুত প্ৰয়োজন। তো সকলোৱে কৰিছে, ভালেই লাগিছে। তো আমাৰ মানস দা এয়া গাড়ী ভাল কৰিবলৈ বহিছে আহি পেলাই, এয়া বহি আছে। তো ব'লক গাইজ, ৰাস্তাত আকৌ ব্লগটো আৰম্ভ কৰি আছোঁ। তো গাইজ আমি তাৰপৰা অলপ আহি আছোঁ। তো য'ত মানে ৰখাইছিলে দেখাইছিলোঁ তো আপোনালোকক। তো তাত অলপ টাইম ৰ'লোঁ, ৰৈ ওলাই আহি আছোঁ। তো ৰাস্তাতে অলপ ৰহিবলগীয়াই হৈ গৈছে, মানে বহুত গৰম আৰু মানে বহুত দূৰলৈ গছ এজোপাও নাইকিয়া। তো অলপ পানী খাবলৈ ৰৈ দিছোঁ, পানী খাই আকৌ গৈ থাকিম। তো আগবাঢ়ি গৈ থাকোঁ ব'লক, যিহেতু গৰমো বহুত পৰিছে। বাবাই জানে, বাবাই কৃপা কৰক আৰু যাতে গৰমটো ফিল নকৰালেই হয় আৰু তেওঁৰ গুৰিত যাতে ভালে কুশলে যাব পাৰোঁ। কাৰণ গৰম বেছি পালে, যিহেতু জানেই সকলোৱে অসমততো ইমান গৰম ইমান পটককৈ নপৰেও, মানে আমাৰ তাত বহুত ভাল। তো বিশেষকৈ বাহিৰত অলপ গৰমটো বেছি। তো বাদ দিয়ক, মহাদেৱে আশীৰ্বাদ কৰিব। তো গৈ থাকোঁ ব'লক আগবাঢ়ি। তো গাইজ ব'লা আগবাঢ়ি গৈ থাকোঁ। তো গাইজ আমি ফাইনেলি আহি আছোঁ। তো যিহেতু ভোক লাগিছে, কিবা এটা খাব লাগিব। চ' ফালাকাটা পাইছোঁহি। তো ইয়াতে অকণমান জিৰাইছোঁ। এয়া দীপাংকৰ, মানস দা। তো ফালাকাটাৰে কেইজনমান দাদাই সহায় কৰিছে। তো আজি ইয়াতে কিবা সন্মান যাচিব চাগে, মৰম আৰু আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। তো নিশ্চয় দেখাম। তো ব'লক। ওইটা ওনাকে দিয়ে দাও না। এই
সকলোকে ধন্যবাদ সবাইকে সবাইকে ধন্যবাদ বলছি আমি আপনারা জানি না ঠিক से আমি আপনি হিন্দিতে বলতে পারেন आप हिंदी में बोल सकते हैं आप कहाँ से आ रहे हैं हम असम से आ रहा है आप किस मकसद पे निकले हैं असम जोरहट जिला से आ रहा है जी। हम लोगों का मकसद है कि डोनेट ब्लड सेव ए लाइफ अपने लोगों को ब्लड डोनेट करना चाहिए जी। जो खून का कि कोई मरीज होता है ना जैसे खून के लिए मर जाता है वो सब नहीं होना चाहिए ब्लड डोनेट करके उन लोगों को आदमी लोगों को बचाना चाहते हैं जी, जी। चाहिए हम हिंदी आता नहीं है हिंदी नहीं ठीक है अब जो भी आप बोल दिया हाँ। काफ़ी है हम लोग समझ गए हैं हाँ। आप कुछ बोलना चाहेंगे हम तो क्या बोलेंगे हम तो बाबा की बोलते हैं बाबा अच्छा, जी को अच्छा। जल्दी दर्शन करना चाहते हैं जी आप कहाँ तक जा रहे हैं तो फिर केदारनाथ जाएंगे हमारा एक यूट्यूब चैनल है जी। तो जो सारा लोग है ना वो सब्सक्राइब करे लाइक करे जी। कमेंट कीजिए आपका चैनल का नाम थोड़ा बोल दीजिएगा कृष्णा सैकिया ब्लॉग है थोड़ा क्लियर बोलिए कृष्णा सैकिया ब्लॉग अच्छा कृष्णा सैकिया ब्लॉग ओके ठीक है थैंक यू जी हम लोग असम जोरहाट से आए हैं 1 जुलाई से निकला है केदारनाथ धाम के लिए आप लोगों को मिल के कोलकाता में आप लोगों को मिल के बहुत खुशी हुई जी हमको भी अच्छा लगा आपसे बात आप करके लोग आशीर्वाद कीजिए हम लोग बाबा का दर्शन करें जी Thank you. जरूर आप अपने मकसद में कामयाब हो और आप डोनेट ब्लड सेव लाइफ का जो कैंपेन चला रहा है उसका हम तहे दिल से पूरा होने का ये रखते हैं मनोकामना रखते हैं थैंक यू আপোনালোকক কৈছিলোঁ য'ত আহি পেলাই পলাকটা পাইছিলোঁ তো ইয়াৰ মানুহকেইজনে বহুত মৰম দিছে চ' এটা ফুলৰ মানে বহুত ধুনীয়া দিছে বস্তু তো এয়া এখন ইণ্ডিয়াৰ ফ্লেগ দিছে ডিঙিটো ল'ব গাইজ ব'লক কিবা এটা খাই লওঁ যিহেতু সোনকালে আহিছিলোঁ তো তাৰপিছত নিশ্চয় আকৌ ৰাইডটো আৰম্ভ কৰিম তো তাৰ আগতে দুজনমান মানুহৰ নামকেইটা অলপ জানি লওঁ আহকচোন তো দাদা আপোনাৰ নামটো জনাব अभिजीत पाल फालाकाटा से और हमारे साथ हमारे पूरा टीम भी है सब साथ मिलके भाई लोगों का वेलकम किए हैं ये भाई बोलना चाहते हो तो आप लोगों का सफ़र अच्छा रहे थैंक यू विश है और भी जगह घूमते रहो और आपका जो मैसेज है वो लोगों को पहुँचाते रहो ठीक है बेस्ट ऑफ लक থেংক ইউ बेस्ट ऑफ लक থেংক ইউ তো ব'লক গাইজ আগবাঢ়ি গৈ থাকোঁ তো ৰাস্তাত ব্লগটো আকৌ আৰম্ভ কৰি আছোঁ তো গাইজ ফাইনেলি ভাত খাবৰ হ'ল তো হোটেলত পাইছোঁ ইয়াত হোটেলত পাই ভাত খাবলৈ লৈছোঁ আৰু তো ইয়াত দীপাঙো খাই আছে তো এজন দাদা আজি মানে আছে দুপৰীয়া তো মানৱ যায় খাই আছে তো এজন ইয়াত বহি আছে তো আৰু দুজন আছে বাহিৰে তো ব'লক ভাতটো খাই লওঁ খাই মেলি আকৌ ৰাইডটো আপোনালোকৰ লগত নিশ্চয় দেখাম তো আপোনালোকে চাই থাকিব তো ব'লক ভাতটো মই খাই লওঁ তো নমস্কাৰ অসমবাসী ৰাইজ তো এটা গুড নিউজ আছে তো যিহেতু আমাৰ মানস দাই ব্লাডৰ মানে ব্লাড বেংকৰ হৈয়ে কাম কৰে তো কালাকাটাত আহি ব্লাডৰ বিষয়ে অকণমান আলোচনা কৰিবলৈ আহিছে মানস দাই যিহেতু বৰ্তমান ইণ্ডিয়াত আছোঁ তো ইয়াত বহুত লোকে তেজ দিবলৈও বেয়া পায় বাকী লোৱা মানুহ ধেৰ যেনেকৈ আমাৰ অসমতো হয় লোৱা মানুহ ধেৰ থাকে দিবলৈ বেয়া পায় তো ব্লাড দিয়ক ৰক্তদান মহান দান হয় তো ব্লাড দিয়ক তো ৰক্তদান কৰি যাওক তো শুভ কাম বহুত সুন্দৰ কাম ৰক্তদান কৰাটো তো ৰক্তদান কৰি যাব তো গাইজ ব'লক তো কিনো কি হয় চাওঁ ভিতৰত सुनो उन्हें अनुरोध से असम থেকে আসছে ব্লাড অ্যাওয়ারনেস ক্যাম্প মানে অল ইন্ডিয়াতে দেওয়ার জন্য বেরিয়েছে তো গাইজ ব'লক আগবাঢ়ি গৈ থাকোঁ তো ব্লগটো ৰাস্তাত আকৌ আৰম্ভ কৰি আছোঁ গাইজ আগৰ ভিডিঅ'টো আপোনাৰ লগত দেখাইছিলোঁৱে তো ভাত খালোঁ যোন জেগাত তো তাতে অলপ ৰেষ্ট দিলোঁ যিহেতু ৰ'দ বহুত দিছিলে তো এখন মোৰ চাইকেলখন তো ভাল লাগিছে চাওক না তেওঁলোকে এটা মানে ফুল দিছে তো ৰ'জ বহুত ধুনীয়ালৈ আহিছে তাৰ ইণ্ডিয়া এখন ফ্লেগ দিছে এখন গামোচা ওপৰতে লগাই থোৱা আছে তো গাইজ তাত ভাত চাত খাই অলপ জীয়ালোঁ মানে কি হ'ল ৰ'দটো বহুত দিছিলে ভাতটো খাই দিয়াৰ পিছত টোপনি আহিলে তো টোপনি হোৱাৰ পিছত অলপ জীয়াই মেলি আহিলোঁ তো এয়া দীপাংকৰ হেডফোন পিন্ধি গান শুনি আছে হৰ হৰ বলে জয় শ্ৰীৰাম হৰ হৰ বলে জয় শ্ৰীৰাম এই ভাই মই মহাদেৱক মাতি আছোঁ তই ৰামক মাতি আছোঁ ঠিকে আছে দে একো নাই তো হেডফোন লগাই আছে তো মই মাতি আছোঁ মহাদেৱক সি মাতি আছে ৰামক তো গাইজ এয়া মানস দা ৰৈ আছে তো ব'লক আগবাঢ়ি গৈ থাকোঁ তো ৰাস্তাত আকৌ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ তো গাইজ মই আহিছোঁ এখন জেগালৈ তো ইয়াত অন্য কোনো বাবাবিলাক থাকে আৰু তো
তো এনেকৈ বহি পেলাই গান গায়। তো এজনে বহুত ভাল গান গায় টোকাৰী। তো গানটো অকণমান শুনাম, আপোনালোকে শুনিব। তো এয়া বাবা, মোৰ বাবা এজন ইয়াতে বহি আছে, এজন মোৰ বাবা হয়। आपका नाम क्या है, बोल लेना। आपका क्या नाम है? लाल साधु आपका नाम पूछ लिया है। तो अभी गाना सुनेंगे। तो बोलो गाइस, गाना सुनी लो, सुनाम सुनिब। बीट कॉलेज तिलपाम परिचय दे, नाम परिचय बताइए। वो हमारा फोटो देखने से मालूम हो जाएगा जितना साधु आएगा। उसका नाम है मिस्टर कर्णेश्वर बर्मन। वो अच्छा गाना गाता है। हाँ, तो उसको गाने के लिए बोलो एक गाना, हमारा आसाम का लोग सुनेंगे। ये फालाकाटा जो है अलीपुरद्वार डिस्ट्रिक्ट, हाँ अनडिवाइडेड जलपाईगुड़ी डिस्ट्रिक्ट हाँ फालाकाटा। हाँ उसी फालाकाटा से मुखनीर घाट जो पेट्रोल पंप है, हाँ और पेट्रोल पंप के बगल में ही रोड के साइड में दुकान है छोटा सा एक। तो इधर ही आप आया, अच्छा बात है। केदारनाथ से पहले इधर में घुसा है, बहुत बड़ा अच्छा बात। लेकिन ज़्यादा टाइम ऐसे रोड में बिताने से तो अच्छा नहीं होगा। ज़्यादा टाइम रोड में पॉकेट में टाइम को बर्बाद करके समय को, ये तो अच्छा बात नहीं है। तुम्हारे लिए तो सुनो, आप मेरे भी बात सुनो। तो आगे मेरा 2 लोग चला गया है, उसको हमको पकड़ना है। तो उसको गाने के लिए बोलो, आसाम का लोग सुनेंगे। मिस्टर कर्णेश्वर बर्मन, फालाकाटा मुखनीर घाट पेट्रोल पंप, बस तो उसको गाने के लिए बोलो, आसाम का लोग सुनने के लिए अभी स्टार्ट हो गया। तो गाओ आप। तो गाइस सुनिब। अरे मोबाइल जितना पहला তো বহুত ধুনীয়া গাইছে। তেওঁ খাতিকে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব। তো অসমবাসী ৰাইজ শুনকচোন। তো গাইজ মই গৈ থাকিম। তো যিহেতু মোৰ আগত দুজন, আমি 3জন আহিছিলোঁ, গুচি গ'ল। তো ব'লক গাইজ, মই গৈ থাকোঁ। তো নিশ্চয় আকৌ আহিলে নিশ্চয় এজনক গৈ আহিম। বহুত ভাল গাইছে। তো গাইজ গৈ থাকোঁ, ব'লক। গাইজ আমি আহি আছোঁ। দীপাংকৰ মানস দা অকণমান আগত আছে, বেছি আগত নাই। তো মই এইকণতে দলঙৰ ওপৰতে অলপ ৰৈ দিলোঁ। বহুত ধুনীয়া বতাহ মাৰি আছিলে। তো ভাল লাগিছে, মানে নদীৰ ওপৰতো এনেও সেৱাটো পায়েই আৰু। তো এইখন মানে দলং হয়, সেইখনৰ ওপৰেদি ৰেল যায়। তো এইখনৰ ওপৰেদি গাড়ী যায়। তো ব'লক গাইজ আগবাঢ়ি গৈ থাকোঁ। তো যিহেতু ৰৈ থাকিলে নহ'ব, ৰাতি হ'ব আৰু কিছু সময়ৰ পাছত। তো ৰুম পামগৈ। তো নিশ্চয় আপোনালোকৰ ৰুমটোও দেখাম। তো ব'লক আগবাঢ়ি গৈ থাকোঁ। গাইজ ৰাস্তাত আহি আছিলোঁ, যিহেতু সন্ধিয়া লাগিলে। তো চাহ একাপ খাবলৈ মন গ'ল, চাহ খাইছোঁ। তো দীপাংকৰতে খালে, মোতকৈ আগতে আহিছিলে। এয়া মানস দা ফেচবুকতে লাগিয়ে থাকে নিকুতি। তো ব'লক গাইজ, কোনটো ৰুমত থাকিম আপোনালোকক নিশ্চয় দেখাম। তো আগবাঢ়ি গৈ থাকোঁ, ব'লক। ৰাতি হ'ল। তো চাহ খালোঁ আমি টাউনতে। তো এয়া টাউনৰ পৰা ওলাই আহিছোঁ। মানস দা চেইন কৰিলে, চেইন তুলি আছে, অলপ ৰৈ দিছোঁ ময়ো। যিহেতু ৰাতি কথা, একেলগে 3জন যাব লাগিব। তো ৰুম আৰু বেছি দূৰ নাই, 2 কিলোমিটাৰ আছে। তো এয়া আহি আছে, দীপাংকৰ আহিলে। তো মানস দা বেকত আহি আছে চাগে। তো ব'লক গাইজ আগবাঢ়ি গৈ থাকোঁ, চাই থাকক আপোনালোকে। গাইজ ফাইনেলি মানে ৰুম পাইছোঁহি। বিশেষকৈ মানে ক্লাবতে আজি থাকিব লাগিব। তো ইয়াৰ লোকেল দাদা কেইজন মানে আমাক ক্লাবত থাকিবলৈ সহায় কৰিছে, বা ক্লাবতে মানে এনেকৈ সুবিধা কৰি দিব আৰু। তো খোৱাৰ পৰা থকালৈকে ধৰি সুবিধা কৰি দিব। তো মোৰ সন্মুখৰ আগত দেখিছে, এখন বজাৰ এখন আছে, অসমো বজাৰ। তো বেংগলীত লেখা আছে। তো ইয়াৰ দীপাংকৰ অলপ বহি আছে মানে। তো চাইকেল চলালে জানেই আৰু, যিহেতু ভৰি বিষায়, ডাইৰেক্ট ৰ'লে আৰু বহিয়ে দিয়ে।
চলাই থকাৰ পিছত তো ব'লক গাইজ ইটো বাৰে আছে আমাৰ ক্লাবটো তো যোনটোত আমি থাকিম তো ব'লক ক্লাবটো আপোনালোকে চাব ৰুমটোও চাব তো গৈ থাকোঁ ব'লক তো গাইজ ফাইনেলি ক্লাবৰ দৰ্জাৰ সন্মুখতে তো ব'লক ভিতৰৰ পৰা আহোঁ ক্লাবৰ তো এজন ইয়াৰে হয় আপোনাৰ নামটো ক'ব দাদা আপোনাৰ নামটো জনাব নাম আপোনাৰ নাম বদলাও বিশু দাস তো এইজনে আমাক সহায় কৰিছে ইয়াৰে হয় লোকেল তো এইটো ক্লাবটো তো বহুত ধুনীয়া লাগিছে ক্লাবটো তো এইজনো ইয়াৰে হয় তো আপোনাৰ নামটো জনাব ছাৰ বিশ্বজিৎ সেন বিশ্বজিৎ ছাৰ তো এইজনো ইয়াৰে তো এজন তো আপোনাৰ নামটো জনাব তো ইয়াৰে ক্লাব কা কিয়া हो সচিব हो তো আমাৰ ইয়াৰ দীপাংকৰ ফেনৰ তলত বহিছে ইয়াৰ মানস দা ঘূৰি ফুৰিছে তো ক্লাবটো বহুত ধুনীয়া হয় তো এইখিনি চব ট্ৰফি ক্লাবৰ তো বহুত ভাল লাগে বিশেষকৈ মোৰ ট্ৰফি দেখিলে বহুত ভাল লাগে মোৰো আছে বাৰু ট্ৰফি খালি মানে কম আছে এইবোৰ এনেকুৱা ডাঙৰ ট্ৰফি নহয় তো গ'ল্ড মেডেলবিলাক আছে মানে অকল ধৰক ইমান মানে ডাঙৰ ট্ৰফিও নাই তো এয়া ভাল লাগিছে চব মা মুখখন হয় তো শিৱৰ ত্ৰিশূল আছে এয়া দুৰ্গা মা বহুত ভাল লাগিছে তো গাইজ ব'লক ৰুমটো দেখাই আহোঁ মোৰতো টিভি আছে তো টিভিটোত নিশ্চয় মই নিজৰ ভিডিঅ' চামেই আজি এইটো এণ্ড্ৰইড টিভি বহুত ভাল লাগে নিজৰ ভিডিঅ' চাই ল'ম হটস্পট লগাই তো গান শুনিম তো ব'লক ৰুমটো পৰা আহোঁ তো এইটো আমাৰ ৰুম আজি বিশেষকৈ ইয়াতে ৰাতিটো কটাম আৰু তো বেয়া নহয় ৰুমটো বাকী বাংলাদেশৰ ভাষাত মানে তো মতা মাইকী আৰু হাজবেণ্ড ৱাইফ যেতিয়া আহে তো হাজবেণ্ড এনেকৈ চকীত বহিব লাগিবই বাকী মানে ৱাইফ তলত বহে তো এইটোৱে ৰুম তো আহিয়ে মই গামোচা এনেকৈ মেলি দিছোঁ আৰু তো এইখিনি কাপোৰ এনেকৈ থৈছোঁ উলিয়াম আৰু এতিয়া তো এইখনতে শুম যিহেতু গৰম বেছি চৰি ইয়াত নুশুম আমি ক্লাবৰ তাতে সোমাওঁ য'ত মানে মেডেলবিলাক ৰখা হৈছে তো ব'লক ৰুমৰ পৰা ওলাই যাওঁ তো ফাইনেলি আমি ইয়াত শুম ক্লাবত ইয়াতে ফেন 5খনমান লগাই থোৱা আছে বহুত ঠাণ্ডা হয় তো গুড নাইট অল লাভ ইউ তো নতুনকৈ যদি চেনেলটোত কোনোবা আহিছা তো প্লিজ লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো শ্বেয়াৰ কৰিবা তো গুড নাইট অল লাভ ইউ তো কাইলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ বাই বাই তো ফাইনেলি এটাই ভাল লাগিছে আজি 8 নম্বৰটো দিন তো আৰু বেছি দিন নাই বাবাক লগ পাবলৈ তো নিশ্চয় ভিডিঅ' বনাই যাম আপোনালোকে ছাপোৰ্ট কৰি যাব আশীৰ্বাদ কৰি যাব তো আজিলৈ বাই বাই কাইলৈ ৰাতিপুৱা আকৌ লগ পাম ফাইনেলি ৰুমতে বহি আছোঁ তো এয়া আমাৰ দীপাংকৰ এয়া মানস দা তো দাদা আপোনাৰ নামটো জনাব हमारा नाम हाँ नाम मेरा नाम है जयंत तो आप यहाँ का ही हो तो ये सर जी है एक कॉलेज का माना टीचर है तो सर जी आपका नाम बोलो ना मेरा नाम बलराम बसाक है मैं गरकटा हाई स्कूल का टीचर हूँ मैं इस क्लब का मेंबर भी हूँ और नज़दीक में मेरा घर है मैं आपके दर्शन के लिए आया हूँ थैंक यू सर जी इतना महत काम कर रहा है हाँ सर जी जो आसम से आया है ये मेरा पुण्य का काम है जो आपके साथ थोड़ा सा समय बिता रहा हूँ हाँ हाँ आप अच्छे से आपका जो मूल टारगेट है लक्ष्य है हाँ। उसमें आप पहुँचाए ये हमारा शुभकामना और शुभेच्छा अभिनंदन है तो थैंक यू चाहिए अच्छा से रहे सुस्त रहे और केदारनाथ और राम जो श्री राम है उसका दर्शन करिए सबका भला चाहिए यही है हमारा आपका पास शुभकामना तो थैंक यू सर जी धन्यवाद तो ऐसे ही आप लोग हमको आशीर्वाद देते रहिए तो तभी तो आगे बढ़ सकते हैं ना है कि नहीं तो আৰু এজন আছে তো আপোনাৰ নামটো জনাব বিশ্বজিৎ সেন তো আপুনি ইয়াৰে হয় ক্লাব সদস্য হয় তো গাইজ বহুত ভাল লাগিছে কথা পাতি যিহেতু এজন ছাৰৰ লগত বহি আছোঁ শিক্ষক আৰু अगर कोई प्रॉब्लम आपका होगा हाँ सर जरूर कोई प्रॉब्लम होगा हमारा नंबर आपको दे दिया सर ले लिया है आपका नंबर हमारा तरफ से जो भी हाँ हाँ आपका मदद चाहिए हाँ। वो हम करेंगे ঠিক আছে ছাৰ ধন্যবাদ ছাৰ তো গাইজ ব'লক ৰুমটো আপোনালোকক একবাৰ দেখাই লওঁ